গুড মৰ্ণিং গাইজ। আজি আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ আগলৈ আগবাঢ়ি আহিলোঁ। তো আজি হৈছে শিশু দিৱস। তো মই উঠিলোঁ, এতিয়া উঠি মেলি যাওঁ, ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ। চ' এয়া মই ৰেডি হৈ গ'লোঁ। আগৰে কাপোৰ বাৰু, এযোৰ নতুন নহয়, তো পিন্ধি ল'লোঁ। যাওঁ, আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখাম দেই। আজি ল'ৰা ছোৱালীসকলৰো বহুতকেইটা প্ৰগ্ৰেম আছে, তো আপোনালোকক আগলৈ দেখাই আছোঁ। বাই বাই। এটা খাই লওঁ, তাৰপিছত ওলাই যাম আৰু স্কুললৈ। সেয়া ওলালোঁ মই ৰাস্তাতে, এইকেইটাক পালোঁ দেখি গৈ আছোঁ মই। এইটো আমাৰ নৱজ্যোতি ছাৰ দেই। আমাৰ বঞ্চিত এয়া আমাৰ ল'ৰা ছোৱালীবোৰ দেখিছে নহয়, প'জ দি আছে সিহঁতে। আজি সিহঁতৰ দিন, তো সিহঁতক অকণ খেলিবলৈও দিয়া হৈছে। বুঢ়া বুঢ়ী হাল দেই, আইতা আৰু ককা। এয়া আমাৰ ল'ৰা ছোৱালীবোৰ ইয়াতে ভেকচিন পাতি যায়। এয়া এতিয়া ইয়াত হ'ব ভেকচিন প্ৰতিযোগিতা। এইকেইটা আমাৰ পোৱালীকেইটা দেই। কইনা দুজনী মৰম লগা কইনা দুজনী দেই। হাই কৈ দিয়ে। লৈছো আজি যিহেতু শিশু দিৱস, তোমালোকে সকলোৱে জানা আজি শিশু দিৱস, চিলড্ৰেনছ ডে। সেইবাবে সকলোলৈকে মোৰ ফালৰ পৰা শিশু দিৱসৰ অলেখ অযুত শুভকামনা। আপোনাৰ নামটো কি বাৰু? আপোনাৰ বয়স কিমান হ'ল? আপুনি কি বিষয়ৰ শিক্ষয়িত্ৰী? পিছে আপোনাৰ নামটো কি বাৰু? শিক্ষয়িত্ৰী দেই, আমাৰ বিদ্যালয়ত বহুত শিক্ষয়িত্ৰী আছে, আমাৰ বাহিৰেও। আমাৰ খানা বনি আছে দেই। উৰফে আইনি কইনা, সেইবাবে কইনাই কেনেকৈ খোজকাঢ়ি দেখুৱায়? দৰাৰ ঘৰ ক'ত? দৰাৰ ঘৰ ক'ত? আপোনাৰ দৰাই কি কৰে? যোৰহাটলৈ গুচি যাব লাগিব একেবাৰে। পিছে আপোনাৰ বেয়া লাগিছেনে নাই? এয়া মই দেই। এন্ট্ৰি মাৰিছে। কাম কৰিব গ'লে তই কি কৰি আছ? আৰু কথা হ'লে শুনা নাই যে। কালি হোমৱৰ্ক কৰিবলৈ দিছিলোঁ, কৰিলা নে? কালি আহিছে নে? শুনা নাই নি তই? আমাৰ ছাত্ৰ ছাত্ৰীসকল সৰু সৰু উপহাৰেৰে সিহঁতক পুৰস্কৃত কৰা হৈছে, যাতে সিহঁতৰ মনটোত ভাল লাগে। এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে খাবলৈ দিয়া হৈছে। হৈছে নহয়? লাগিছে খাই নমন? টেষ্টি নে? লাগিলে ক'বা দেই। কেনেকুৱা লাগিছে খাই? লাগিলে ক'বা। খাই কেনেকুৱা লাগিছে? ভাল লাগিছে নে? খাবলৈ ভাল হৈছে নে নাই? লাগিলে ক'বা হা। খিচিৰি দেখিছে ন? আজিৰ মধ্যাহ্ন ভোজন সকলোৱে খাই আছে। এতিয়া ছুটি হৈ গ'ল আৰু আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব।